হেল্ল' ফ্ৰেণ্ডছ, আজি আহিছোঁ আমি দক্ষিণপাট সত্ৰলৈ। ডাইৰেক্ট যাব নে এই বহা ফালেদি যাব? বহা ফালে নাযাওঁ, ডাইৰেক্ট যাব নিদিয়ে পৰ্যটকবিলাকক দিয়ে হ'বলা বাহিৰৰ, মানে যিবোৰ ভাৰতৰ নহয় ইয়াত কাছ আছে, কাছ আছে। এইটোত নহয়, ঘৰিয়াল নহয়, শুইটোত কাছ আছে। আমি মানে সেইফালে বহা এটালৈ গৈছিলোঁ, তাত পদুমো ফুলে, তাত কাছ আছে বুলি কৈছিল। আগফালে নামঘৰটো কাছ আছে আমি চুনুৱে মই বিচাৰোঁগৈ বোলে কাছ খামগৈ লাগিব এয়া এনেই আৰু বন্তি জ্বলাই থৈছে। কিন্তু সত্ৰতটো এনেকৈ মূৰ্তি নাথাকে ন? মূৰ্তি মেইন নামঘৰ নহয় এইভাগ এনেইহে বনাইছে। মেইন নামঘৰ সেই ভাগ লিখা আছে যে তাত মেইন নামঘৰ সেয়া ইংৰাজৰ দিনৰ ঘৰ এটা আছে। ইয়াত আছে শুইটো যাম হা আমি তাত দিহানাম যে হৈছিলে আধা মাজলৈ আহিছিলে ক'ত দিহানাম হৈছিলে এবাৰ ফটো যে হেৰি কৰিছিলে মই আহিছিলোঁ ভাত খুৱাইছে ভাত মোৰ মুতিবলৈ লাগিছিলে ভাত তুলসী খুটা নহয় এইবোৰ বাহিৰা কাঠৰ খুটাহে বাহিৰা নহয় কাঠৰ খুটাহে দেখোন। এই যে খুটাবোৰ দেখিছে এইবিলাক কি হয় জানা, যেতিয়া মানে আগৰ যিজন শংকৰদেৱৰ দিনত এজন মানে সেই সত্ৰাধিকাৰ আছিলে, সেই সত্ৰাধিকাৰজনক মানে সপোনত দেখাইছিলে হেৰি যেতিয়া বানপানী হৈছিলে, বানপানী উটি যাবলৈ লৈছিলে। উটি যাব যেতিয়া লৈছিলে তেতিয়া মানে হেৰি মানে সত্ৰাধিকাৰক মানে সপোনত দেখাইছে, যেতিয়া মানে এনেকৈ পানীত উটি আহিছে তুলসী গছৰ খুটা তুমি মানে ৰাখাগে বুলি, তেতিয়া মানে সত্ৰাধিকাৰে তুলসী গছৰ খুটাবোৰ পানীত উটি অহা খুটাবোৰ ৰাখি থৈ দিলে, এইটো বনাইছিল নামঘৰ। তুলসী গছৰ খুটা ইমান ডাঙৰ হৈ জানো? তেতিয়া দিনত মহাত্মা আছে আৰু ভগৱানৰ, সেইকাৰণে এইবোৰ চব তুলসী গছৰ খুটা, এইবোৰ কলা সপোনত দেখাইছিলে বোলে সত্ৰাধিকাৰ প্ৰথমবাৰ মই নামঘৰলৈ জিন্স পেণ্ট পিন্ধি আহিছোঁ, দুখ দাই নধৰি পাওঁ মণি গোটলৈ নাযাওঁ। নাই নাযাওঁ দেই। ৰাসত যে হেৰি ওলাই তোমাৰ বগলী ওলাই যে বগলী সেইটো হাতটো ওলাই যে ৰাসত মই কৈছোঁ জীৱনত প্ৰথমবাৰ নামঘৰলৈ মই জিন্স পেণ্ট পিন্ধি সোমাইছোঁ আজিৰ ভিতৰত। গছজোপা ইমান ডাঙৰ নহয় কাঠৰ হয় নেকি, ইমান ডাঙৰ পানীতে উঠি আহিছে তাকো। এতিয়া যদি ইয়াৰ যদি এভাগ ফুটা বেয়া হৈ যায় আকৌ নতুনকৈ পানীটো উঠি গুচি আহিব হয় নেকি? ইয়াৰ ভগৱানৰ বহুত মাহাত্ম্য আছে, মানে যাদৱ ৰায় বুলি কয় ইয়াৰ ভগৱান যিজনে পূজা কৰা মানে। এইভাগ খুটা যদি বেয়া হৈ যায় আকৌ বনাব নালাগে, কোনো নিজে নিজে পানীত উঠি আহিব। সত্ৰাধিকাৰ সপোন দেখুৱাই ভগৱানে মানে। কি তুলসী গছ ইমান অকণমানিহে হয়, আচৰিত কিমান ডাঙৰ খুটা, তেনেকুৱা গছো নাথাকে। ৰঙা চকুটো ৰঙা চোৱা না, শুইকেইটা কি আৰামত শুই আছে চোন, বগাটো ভাল লাগিছে। ভকতবোৰে আজি যিহেতু ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ কাৰণে চাকি জ্বলাবলৈ দিছে, এনেকৈ চাকি জ্বলাই আছে আৰু এইবোৰ চব তুলসী গছৰ কাঠে নেকি? এইটো হয় ঘৰটো এইটো সত্ৰাধিকাৰৰ ঘৰ। আগৰ দিনত দিভানগৰ কিবা চন্দুক নে কি বুলি কয়, পেৰা বুলি কওঁ আমি। পেৰা নহয়, পেৰা বাকচটো পেৰাত পইচা সৰু বুলি কয়।
এইটো হৈছে ইংৰাজৰ দিনত বান্ধি থোৱা ঘৰ কাঠৰ যে আগতে বিল্ডিংবোৰ বনাইছিলে এনেকে খুৰীহঁতে উঠি গৈছে মহাত্মা গান্ধী আছিলে ইয়াত কি কৈছে খৰম চবে পিন্ধিছিলে আকৌ অকল মহাত্মা গান্ধীয়ে পিন্ধিছিলে জানো অৱস্থা অকমান বেয়া না আমরা মোবাইল ধরে কবজা করে লৈছে সঞ্জয় দিলে এই ঘরে না আছে হরমোন বলে দিলা নি আসি লাগি হল তো তুমি বল হয় পার্সেন্ট না লন্না এটা বল এইবোৰ আগৰ মানে সত্ৰাধিকাৰবোৰৰ ফটো এনেকৈ ওলমাই ৰখা হৈছে দক্ষিণপাট সত্ৰখন কোনে স্থাপন কৰিছিলে শংকৰদেৱ মাধৱদেৱৰ দিনতে স্থাপন হৈছিল না সেইটোৱে মানে শংকৰদেৱে নে মাধৱদেৱে আপুনি শংকৰদেৱে ইয়াত মাধৱদেৱে ইয়াত কৰা নাছিলে কিন্তু শংকৰ আৰু মাধৱৰ ইয়াত মিলন হৈছিলে যিমানখিনি সত্ৰ আছিলে চব শংকৰদেৱেহে প্ৰচাৰ কৰিছিলে মানে মণিকাঞ্চন সংযোগ হৈছিলে ন পঢ়িছিলে অঁ গৈছে নাজানো গৈছে কি প্যাসুট বনায়ো প্যাসুট বেলেগ ধৰণৰ প্যাসুট হত্যা গম শক্তি শব্দ অৰ্থ নাম এইটো গুহা ইয়াত যিটো গোঁসাই ঘৰ আছে সেইটো বন্ধ কৰি থৈ দিয়া হয় আৰু মানে এনেই বিশ্বাস কৰা হয় তাত অক্ষয় বন্তি যিডাল মানে বন্তি তেতিয়া মানে যেতিয়া স্থাপন কৰা হৈছিল তেতিয়াৰ পৰাই জ্বলি আছে আৰু সেই বন্তিডালৰ মানে ৰক্ষা কৰাৰ কাৰণে এডাল সাপ আছে আৰু সেই সাপডাল মানে দুমুখীয়া সাপ এনেকৈ কোৱা হয় কিন্তু মানে প্ৰায় বন্ধই থাকে সেইটো যিটো মানে গোঁসাই ঘৰটো আৰু মানুহে যিটো মণিকূটত সেৱা কৰে সেইটো বেলেগ অঁ ধুনীয়া লাগিছে বৰ ভাল লাগিছে বিউটিফুল ছানছেট আমি ভিউ লৈ আছোঁ জখলাডালৰ ওপৰে উঠি আহিলোঁ বায়ে সত্ৰ মানে কি সেইটোও নাজানো ইমান বুজাই দিব লগা হ'ল হাঁহিয়ে উঠি আছে এতিয়া আমি চামগুৰি সত্ৰলৈ আহিছোঁ আৰু দক্ষিণপাট সত্ৰৰ তুলনাত মানে চামগুৰি সত্ৰ বহুখিনিয়ে মানে পাৰ্থক্য আছে এনেকৈ মুখা লৈ যোৱা হৈছে দুৱাৰখন ইমান ধুনীয়া এইবোৰ চব মুখা দেখিছানে আগতে দেখিছা এইটো চোৱা মুখা এয়া মুখা মুখত পিন্ধি দিয়ে মুখত পিন্ধি দিয়া এই খালী জেগাকণ যোনজনে এই ভাওটো ল'ব গৰুদ্ৰ তেওঁ মুখত পিন্ধি অভিনয় কৰিব গতিকে এয়া হ'ল গৰুদ্ৰৰ মুখা মুখত সোমাই যায় আৰু এইখিনি লাগি ধৰে কথা ক'ব আৰু ভিতৰৰ মানুহজনে মুখাই কথা ক'ব উশাহ কেনেকৈ ল'বলৈ পাৰে চকুৰে দেখা পায়নে যোনে পিন্ধে উশাহো মানে এনেকৈ ল'ব পাৰে এয়া হ'ল মুখত পিন্ধি তাৰপিছত আকৌ আমাৰ ৰাস হ'ল নহয় ৰাসত বহুত মুখা ওলায় এইটো নাম কি জানা
উতনা তাৰপিছত আকৌ চাবা এইটো অসুৰ বেয়া চৰিত্ৰ ৰাক্ষস চকুকেইটা কেনেকে মেল খায় লগতে আছে মুখখন মেলিলে চকুকেইটা মেল খায় চাবা এটা চৰাই জটায়ু তাৰপিছতে চাবা এটা ঘোঁৰা চেহেৰা বা গাধ চেহেৰা অসুৰ এইটো হৈ ৰাসত ওলাই তেনেকুৱা নামটো এইটো এইটো তাৰপিছত এইটো চাবা আমি মুখাৰে চব মুখা পিন্ধি ভাওনা কৰোঁ এটা নাৰী চৰিত্ৰ মোহিনী আজি থাকিবা নেকি এই মুখাবিলাক এইয়া বনোৱা এই 5টা পৰ্যায়ত এই মুখাটো ঠিক হৈছে বাঁহে সতি তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি মিহলাই টুকুৰা টুকুৰ কাপোৰ চাপত মাৰিব মোহাৰি তাকি ধৰিব তাৰপিছতে 3 নম্বৰ ইয়াৰ ওপৰতে তাৰ সেই চেহেৰাটো হ'ল এইটো হ'ল কুহিলা বুলি কয় পানীত হয় এইটো কাটি লগাই দিয়া হৈছে এখন নিচিনা কোমল নঘূল গোবৰ তাৰ লগত কম পৰিমাণৰ কুমাৰ মাটি মিহলাই ইয়াৰ ওপৰত চেহেৰাটো দিছে চেহেৰাটো হ'ল ৰ'দত শুকাল মিহি কৰি চিজ পেপাৰে আকৌ কাপোৰ মাৰি ঢাকি দিলোঁ দিয়াৰ পিছত বগা মাটিটো আৰু ৰং হ'ল আৰু ৰঙৰ পাছত আৰু মুখা পিন্ধি পিন্ধি এতিয়া মুখা নিচা লগতে ইয়াতে মুখী যাত্ৰা এই মুখা লগতে লৈ গৈছে এয়া নিয়া নাই এয়া বহুত নাযায় এটা ৰখা হয় তাত বনাই থোৱা আছে গাড়ী পেলাই পাতিম এইবিলাক বাঁহৰ কাম নহয় এয়া বাঁহৰ ভাস্কৰ্য এইটো বাঁহতে কৰা হৈছে এটা ডান্স এইটো বাহিৰৰ ডান্স বিচি ডান্স বিশ্বা এইটো আমাৰ সত্ৰীয়া এইটো সত্ৰীয়া মৎস্য এইটো হ'ল বাহিৰৰ ডান্স এটা আহি দেখিছিলে তাতে আঁকিটো বাঁহেৰে বনাই দিলে বনাবলৈ মন আছে নেকি আছে এইটো চাবা মই তাত বনাই থকা দেখিবা বনাই থকা দেখিবা নামটো জানা নেকি তোমাৰ কেনেকুৱা দৰকাৰ হ'ব পাৰে আহিছে মোৰ নাম হেমচন্দ্ৰ হেমচন্দ্ৰ গোস্বামী আৰু 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে দিছিলে PhD তাৰমানে ডক্টৰেট ডিগ্ৰী 2018 চনত ভাৰত ৰাষ্ট্ৰপতিয়ে দিছিলে এইখন সংগীত নাটক একাডেমি এৱাৰ্ড ইয়াৰ ৰাষ্ট্ৰপতিয়ে দিল্লীত দিয়ে 18 চনত দিছিলে আৰু শেহতীয়াকে এই যোৱা 23 চনত দিয়াখন এইখন পদ্মশ্ৰী অৰ্থাৎ এইখন দি থকা মুহূৰ্তটো হয়তো ছবি ওপৰত আছে এইখন অৰ্থাৎ এইখন ছবি দিল্লীতে দিছিলে
ৰাষ্ট্ৰপতিয়ে এই বছৰ এই যোৱা বছৰৰ গোটেই যিবিলাকে পদ্মশ্ৰী দিলে তাৰ তালিকাখন এইখন প্ৰত্যেকৰে ইয়াত তেওঁলোকৰ জীৱন পৰিক্ৰমা লিখি থোৱা আছে আমাৰো আছে কোনোবা জেগাত এইবিলাক তাত আছে এয়া এই বস্তুটো এইটো দিয়ে ডাঙৰ ইয়াত পিন্ধাই দিয়ে সেই যে চুঙাটো দেখিছে হাতত লৈ আছো দিছে ৰাষ্ট্ৰপতিয়ে এইখন তাৰ ভিতৰত ভৰাই দিছিলে মই খুলি পেলাই বনাই লৈছো তাৰপিছত আমাক কেতিয়াবা যদি তোমালোকেও মতা ক'বলৈ যাওঁ এইটো আমাক পিন্ধিবলৈ দিছে অকণমানি এইখিনিতে লগাই দিব লাগে সেইটো চিন আৰু গতিকে সেয়া ৰাষ্ট্ৰপতিয়ে দিয়া এটা সন্মান তাৰপিছত এই যে মুখা দেখুৱালো এই মুখাখিনি গোটেইখিনি সজাই 2018 চনত এইটো বনাইছিলো চবেই দেখিছিলে এইটো দিল্লীত আমি এটা অসমৰ প্ৰতিপদ টেবলো আৰু এইটো 27খন ৰাজ্য 27টা টেবলো আমাৰ অসমৰ এইটো আছিল আৰু তোমালোকে জিকি আহিলা আৰু ছেকেণ্ড পজিশ্যন লৈ আহিলো দিল্লীত গতিকে এইটো গৌৰৱ তোমালোকৰ দেই এইবোৰ কেতিয়াবা ক'ৰবাত আহিলে পটকে দেখি দিবা সঁচা কথা এইটো দেখুৱাওক শেহতীয়াটো এইখন কি জানা এইখন আমাৰ এখন আপুৰুগীয়া কাপোৰ নাম বৃন্দাবনী বস্ত্ৰ জানাই এই বস্ত্ৰখন কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণ ৰজাৰ ৰাজসভাত থাকোঁতে এই বস্ত্ৰখন উপহাৰ দিছিলে কাপোৰ বৈ থোৱা কৃষ্ণৰ কথা অসমৰ সিপিনে বোৱা মাধৱদেৱৰ হতুৱাই এইখন অসমত বোৱাই নিলে ডিজাইনখিনি গুৰুজনাই দিলে নৰনাৰায়ণ ৰজাক উপহাৰ দিলে ৰজাও নাই পিছত গুৰুজনাও নাই তাতে দম হৈ পৰি থাকিলে তাৰপিছতে বস্ত্ৰখন ব্ৰিটিছ শাসন যেতিয়া ভাৰতবৰ্ষত হ'ল ব্ৰিটিছে দেখি পেলাই এইবিলাক সুন্দৰ কাম দেখি তাত লৈ গুচি গ'ল গৈ লণ্ডন ইংলেণ্ড লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সজাই ৰাখিছে তাত গৈ কৃষ্ণ ইণ্ডিয়া গাৰ্ডেন অফ আছাম নামাকৰণে আমাক এখন প্ৰদৰ্শনী হৈছিলে সেই প্ৰদৰ্শনীখনক আমাক দায়িত্ব দিলে যে আপুনি মুখা প্ৰদৰ্শনী কৰক আমি মুখা প্ৰদৰ্শনী কৰিলোঁ 2016 চনত গতিকে 16 চনত প্ৰদৰ্শনী হৈ গ'ল আৰু সেই প্ৰদৰ্শনীত থকা মুখাবিলাক এইখন কিতাপ তাৰপৰা ওলাইছে এখন মোক দিছে এখন ইউনিভাৰ্চিটিত দিছে তেজপুৰ এয়া তাত আছে পুতনা এয়া মুখা তাত আছে সজাই থৈছে এতিয়া বাহিৰৰ মানুহবোৰ আহেতো বিদেশী চবেই তাত দেখি ইয়ালৈ আহে এয়া কালি অনাক তাৰপিছতে এয়া হ'ল ডাঙৰ সাপ এটাই মানুহ গিলি খায় অঘা ৰাসত ওলাই সেই দৃশ্যবিলাক ভিডিঅ' কৰি লৈ গৈ তাত মানুহ গোট খাই অসমৰ মুখা পৰিৱেশন কৰা এইবিলাক দেখুৱাই গতিকে এনেকৈ কৰোঁতে মুখা এতিয়া তোমাৰ বয়সৰ ল'ৰাই ইয়াত মুখা বনাই থাকে আৰু মুখা শিকিছে মুখা আজিকালি যোগান ধৰিব পৰা নাই ইমান মুখা বাহিৰলৈ গ'ল মানুহ হৈছে মাজুলীত লৈ গৈছে গতিকে এনেকৈ লৈ গৈছে গতিকে কেতিয়াবা মন কৰিলে শিকিবা এইবিলাক শিকি ল'ব লাগে গতিকে এইবিলাক আমি 10 বছৰ বয়সৰ পৰা শিকিলোঁ আৰু এখন হায়াৰ ছেকেণ্ডেৰীত শিক্ষকতা কৰিলোঁ তাৰপৰা ৰিটায়াৰ হ'লোঁ 18 চনত এতিয়া মানুহৰ লগত ব্যস্ত শিকোৱা কাম মুখা সেইবিলাকৰ লগত ব্যস্ত হৈ আছোঁ ঠিক আছে ভাল পাওঁ এতিয়া সেই তাতে সেৱা এটা কৰা মই কিবা দেখা দিম দেই বাকী সকলো এই নৱবৰ্ষৰ নতুন বছৰ মন কৰিছা নি শিকিবা এইটো আগৰ আছিলে মই দেখা নাই এইটো সম্ভৱ নহয় বিদ্যা হ'বলা ছোৱালীয়ে পায় ল'ৰাই পায় ছোৱালীয়ে যাবে ক'ত আছে বিদ্যা 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 সকলোৱে শিকিব লাগে আৰু বিদ্যাই হ'ল চবতকৈ ডাঙৰ বস্তু এইটো ল'ৰা ছোৱালী বোৱাৰী এই বোৱাৰীও শিকিছে পাৰিবা দেই মন কৰিলে আহিবা কেতিয়াবা শিকাই দিম ভাল লাগিলে আপোনালোকক লগ পাই ভাল কৃষ্ণ কৃষ্ণ এইটো মিউজিয়াম বনাই আছে এতিয়ালৈকে নাই হোৱা
বায়ে খাই আছে চিত্ৰকূট চাওঁ চাওঁ এইটো বোলে চিত্ৰকূট এইটো মিঠাই হয়